আজি এইটো ভিডিঅ'ত আপোনালোকে দেখা পাব আফ্ৰিকাৰ চোৰ বজাৰ। মই এতিয়া আছো এখন আফ্ৰিকাৰ আটাইতকৈ ডাঙৰ মাৰ্কেট। আপোনালোকে বলিয়া হৈ যাব, লাখ লাখ মানুহ, তাৰমানে লাখ লাখ মানুহ। ইমান ডাঙৰ মাৰ্কেট মই জীৱনত ক'তো দেখা নাই, না ইণ্ডিয়াত দেখিছোঁ না ক'ৰবাত দেখিছোঁ। ইমান ডাঙৰ মাৰ্কেট, এইখনৰ নাম হ'ল গিগম্বা মাৰ্কেট, নাইৰবি কেনিয়াত আছে। ভিতৰলৈকে যাব ভয় লাগে, কাৰণ আপোনাৰ মোবাইল চুৰ হ'ব পাৰে, পইচা চুৰ হ'ব পাৰে, যিকোনো হ'ব পাৰে। তথাপি আপোনালোকক অলপ মই দেখাব চেষ্টা কৰিম এই গিগম্বা মাৰ্কেটখন। চ' বোলক আমি চাওঁ, আপোনালোকক দেখাওঁ গিগম্বা মাৰ্কেট নাইৰবি। পাগল কৰি দিয়া মাৰ্কেট চাওক, কি মাৰ্কেট, লাখ লাখ মানুহ। অকলে ঘূৰি আছোঁ, আমি অকলে ঘূৰি আছোঁ। মানুহ চাওক, পিছফালে মানুহ চাওক, আগফালে এনেকুৱা মানুহ, লাখ লাখ মানুহ ৱৰ্ল্ডৰ। মই এনেকুৱা বজাৰ দেখা নাই তাৰমানে। 3-4 লাখ মান মানুহ আগলৈকে গৈ আছোঁ, 1 কিলোমিটাৰ এনেকুৱাই ভিৰ তাৰমানে। চব পায় ইয়াতে, কি নাপায় তাৰমানে ইয়াতে চব পায়, এভৰিথিং পায়। চাওক মাৰ্কেট চাওক, মাই গড, অ' মাই গড।